লাচিত দিৱসৰ কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ব্ৰহ্মপুত্ৰৰ মাজত থকা লাচিতৰ প্ৰতিমূৰ্তিক বিশেষ শ্ৰদ্ধাঞ্জলি তৰুণ গগৈ আৰু তাৰ পিছতেই সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰিলে গগৈ ছাৰে তৰুণ গগৈক হেনো 15 বছৰৰ পিছতহে মানুহে বেয়া পাইছিল পিছে সৰ্বানন্দৰ পাউডাৰ লগোৱা মুখখন 15 মাহতেই মানুহে ভাল নোপোৱা হ'ল এতিয়া অৱস্থা কাহিল এই কি কয় 15 মাহতে মোৰ মুখখন চাব নোৱাৰা হৈছিল 15 বছৰ পিছত এওঁ এই ধুনীয়া মুখখন চাব নোৱাৰা এতিয়া ইমান স্নো পাউডাৰ লগাই থকা স্বত্তেও আজি 15 মাহৰ পিছতে দেখোন চাব নোৱাৰা হৈছে তো এইটোৱেই তাৰমানে কি বুজাইছে ইয়াৰ পিছতে তৰুণ গগৈয়ে সমালোচনা কৰিলে বিজেপি চৰকাৰ বিজেপিৰ দিনত গুপ্ত হত্যা হৈছিল নহয় আজি অপৰাধ যদি হৈছে তে যুৱক গৈছে কিয় আজি পৰহি যিটো ঘটনা ঘটিল আৰু ইয়াতে যিটো আছিলে বিজেপিৰ দিনতে ইয়াত গুপ্ত হত্যা হৈছিল কেতিয়া হৈছিল তাৰপিছত তৰুণ গগৈয়ে ক'লে বিজেপিয়ে এতিয়া নাচিব নাজানে কিন্তু কয় চোতালখন বেকা তোমাৰ নাচিব নাজানে চোতালখন হেৰি বুলি যে কয় বেকা বুলি যে কয় তেওঁ যেনেকৈ কণ্ট্ৰল আমি তেতিয়া দুটাকবাদ আছিল আমাৰ দিনতো ইয়াতকৈ বেছি আছিল আমাৰ দিনত আজি যিটো আছে তাতকৈ মই যেতিয়া আছিলোঁ প্ৰথম অৱস্থাত বেছি আছিলোঁ আমি মানুহ শান্তলৈ আনিছিলোঁ আজি তোমাৰ ভুলৰ কাৰণে বস্তুৰ দামৰ কাৰণে এইদৰে এতিয়া গগৈয়ে আক্ৰমণ কৰিছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক কিয়নো চৰকাৰ ব্যৰ্থ হৈছে আইন শৃংখলা নিয়ন্ত্ৰণত পিছে সৰ্বানন্দ সোণোৱালে সকলো দুখ ঠেলি দিয়া সংবাদ মাধ্যমেহে হেনো অসমৰ পৰিস্থিতি বেয়া কৰিছে আমাৰ বিভিন্ন দল সংগঠনে আৰু একাংশ সংবাদ মাধ্যমে হঠাৎ মানুহৰ মাজত কিছুমান বাতৰি পৰিৱেশন কৰি মানুহৰ মাজত এটা সংশয় সৃষ্টি কৰিছে যে এইখন অসমত বসবাস কৰা ৰাইজৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাতৃভেটিৰ কৃষ্টি সংস্কৃতি বিপদাপন্ন হ'ব সোণোৱাল ছাৰক এতিয়া ৰাইজে প্ৰশ্ন কৰিব সংবাদ মাধ্যমলৈ যদি দুখ ঠেলি দিলে শান্তি ঘূৰি আহে দিয়ক দুখ পিছে ৰাইজৰ গোটেৰে নিৰ্বাচিত আপুনি জনপ্ৰতিনিধি নিজৰ দায়িত্বটো পালন কৰিলে ৰাইজে নথৈ আনন্দিত হ'ব কেমেৰাত দীপাংকৰ সহযোগী স্মিতা ৰাণী ডেকা টাইম 8 গুৱাহাটী